প্ৰিয় অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে স্বাগতম জনাই আজিৰ মোৰ ভিডিঅ'টোত তোমালোকৰ গণিতৰ 9.2 অনুশীলনীটোৰ কেইটামান বীজগণিতীয় ৰাশিক অভেদৰ জৰিয়তে পূৰণ কৰি দেখুৱাইছোঁ। তোমালোকে ভিডিঅ'টো শেষ পৰ্যন্ত চাবা আৰু যদি ভাল লাগে ভিডিঅ'টোত লাইক কৰিবা, কমেণ্ট কৰিবা, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিবা। এতিয়া তোমালোকে ভিডিঅ'টো চাই যোৱা, কিবা বুজি নাপালে কমেণ্টত সুধিলে নিশ্চয় বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকক প্ৰথম অংক কেইটা দিছিলে x+1 * x + b = x² + a + b * x + ab। এইটো অভেদ ব্যৱহাৰ কৰি অংক কেইটা কৰিবলৈ দিছিলে। তোমালোকে প্ৰত্যেকটো ৰাশিতে দেখিছা x + 7 x + 5। ইয়াৰ দ্বিতীয় ৰাশিটো দুটা বেলেগ বেলেগ ৰাশি, প্ৰথম ৰাশি দুটা একেই, গতিকে আমি এই এক্সটোকে এক্স বুলি ধৰিছোঁ, 7টোক আমি এ বুলি ধৰিছোঁ, 5ক আমি বি বুলি ধৰিছোঁ। সেইমতে ধৰি লোৱাৰ পিছত আমি ফৰ্মুলাটোৰ ঠায়ে ঠায়ে সেই মানকেইটা বহুৱাই দিলেই সমস্যাটো সমাধান হ'ব। আমি ধৰিছিলোঁ x² মানে x ধৰিছিলোঁ, গতিকে এইটো x² দিলোঁ। তাৰপিছত আছিলে 7 মানে আমি a ধৰিছিলোঁ, গতিকে a ৰ ঠাইত আমি 7 বহুৱাইছোঁ। 5 মানে b ধৰিছিলোঁ, b ৰ ঠাইত 5 দিছোঁ। আকৌ x মানে x আছিলে, আকৌ ab মানে a × b, অৰ্থাৎ a মানে 7, b মানে 5। এতিয়া এই ৰাশিটো পূৰণ কৰিলে x² হৈ থাকিলে, 7ৰে xক পূৰণ কৰিলোঁ 7x হ'ল, প্লাছ 5ৰে xক পূৰণ কৰিলোঁ 5x, প্লাছ 7ৰে 5ক পূৰণ কৰিলোঁ 35 হ'ল। এতিয়া এই মাজৰ ৰাশি দুটা যিহেতু সদৃশ ৰাশি, দুইটা যোগ কৰি দিলোঁ, x² + 7 আৰু 5 যোগ কৰিলত 12 হ'ল, প্লাছ 35। এইটোৱে হ'ল এই অংকটোৰ সমাধান। তাৰ পিছৰ অংককেইটাও তোমালোকে তেনেকুৱাকৈ কৰি যাবা। এইটো অংকত তোমালোকে চাবা x মানে আমি 4x³ ধৰিছোঁ। 4x³ যেতিয়া আমি স্কুৱেৰ কৰোঁ তেতিয়া 4 গুণ আমাৰ কিমান হয় 16, 4 বৰ্গ 16, আৰু x³ বৰ্গ x⁶। x³ বৰ্গটো কেনেকৈ উলিয়াইছা, x³ × x³। ইয়াত পূৰণত ঘাত দুটা যোগ হৈ যায়, 3 আৰু 3 যোগ কৰিলত 6 হ'ল, গতিকে x³ হোল স্কুৱেৰ সমান x⁶। কেতিয়াবা তোমালোকক অংকবোৰৰ এই ৰাশিবোৰৰ মাজত বিয়োগ চিন থাকিব পাৰে। বিয়োগ চিন থাকিলে আমি এইটোতো 4k², এই অংকটোত এইটো 4k², এইটোক আমি x ধৰিছোঁ। এই যে 30k আৰু 7k আছে সিহঁতৰ আগত বিয়োগ চিন আছে, গতিকে a মানে আমি ইয়াত ধৰিছোঁ -30k আৰু b মানে ধৰিছোঁ -7k। ফৰ্মুলাটোত আমি x² + a + b * x + ab, তাত আমি চিনৰ সলনি কৰা নাই, একে হৈ আছে চিনবোৰ, মাত্ৰ এই মাইনাছ চিনকেইটা থকাৰ কাৰণে আমি ab মানৰ লগত মাইনাছ চিন যোগ কৰি থৈছোঁ। এইখিনিত আমি যেতিয়া পূৰণ কৰিছোঁ -3k -7kৰে পূৰণ কৰি আমি পাইছোঁ 21k²। 21k²। এই চিন দুটা পূৰণ কৰোঁতে আমাৰ যিহেতু প্লাছ ওলালে, প্লাছে লগ লাগি এইখিনিত প্লাছ চিনে হ'ল। বিয়োগ চিনৰ দুটা সংখ্যা যোগ কৰিছোঁ,
সংখ্যা দুটা যোগ কৰিছোঁ, দুটা সংখ্যাৰ আগত বিয়োগ চিন থাকিলে সংখ্যা দুটা যোগ হয়, কিন্তু তাৰ আগত যোগফলৰ আগত মানে বিয়োগ চিন দিব লাগে। গতিকে দুটা ঋণাত্মক সংখ্যা যোগ কৰি আমি এটা ঋণাত্মক সংখ্যা পাইছোঁ। ইয়াতে প্লাছ আৰু মাইনাছ লগ লাগি এইটো মাইনাছ চিন হৈছে। এইবাৰ এটা ভগ্নাংশ দিছে, ভগ্নাংশটো স্কুৱেৰ কৰোঁতে একেই। এইটো অংকটো আমি এইটোক এক্স বুলি ধৰিছোঁ, দুয়োটা একেই, আৰু এইটো এ, এইটো বি। ই এক্স এইটো ভাগৰ একটোক আমি এ বুলি ধৰিছোঁ, 4 ভাগৰ একটোক বি বুলি ধৰিছোঁ। সেইমতে মানকেইটা ফৰ্মুলাটোত বহুৱাই দিলত অংকটোৰ মান ওলালেগৈ a² / 4 + a/8 - 1/8। (0.6) আৰু 1.6 এই সংখ্যাটো এটাৰ আগত যোগ চিন আছে, এটাৰ আগত বিয়োগ চিন আছে। ইয়াত 1.6টো 0.6তকৈ ডাঙৰ, গতিকে ডাঙৰ সংখ্যাটোৰ পৰা আমি সৰু সংখ্যাটো বিয়োগ কৰি দিওঁ। বিয়োগ কৰোঁতে তোমালোকে এইটো কথা মনত ৰাখিবা, 1.6 এনেকুৱাকৈ কাটি বিয়োগ কৰিবা। 6 গ'ল থাকি 0, এইটোৱে হ'ল পইণ্টৰ তলত পইণ্ট। 1.0 হ'ল, আৰু 1.0 n² মানে 1n²। 1 যেতিয়া যিকোনো অংকত কাৰোবাৰ সহগ হৈ থাকে, তেতিয়া আমি সেই সহগটো উচ্চ ৰাখোঁ, নেদেখাকৈ ৰাখোঁ। 1.0 n² মানে যি, n² মানেও সেই একেটাই কথা। এই অংকটোত আমি 98 আৰু 97ত এ আৰু বি, এক্স প্লাছ এ আৰু এক্স প্লাছ বি ফৰ্মুলা যিহেতু কৰিব লাগে, গতিকে 98টো 100ৰ ওচৰত আছে সংখ্যা। 100ৰ পৰা যদি আমি 2 বিয়োগ কৰি দিওঁ 98 পাম, আৰু 100ৰ পৰা যদি 3 বিয়োগ কৰি দিওঁ 97 পাম। তেতিয়া আমি দুটা এক্স পালোঁ, এটা এ পালোঁ, এটা বি পালোঁ। তাৰপিছত ফৰ্মুলা মতে সংখ্যাকেইটা বহুৱাই যোৱা, বহুৱাই গৈ সমাধানটো নিজৰ মতে কৰি যোৱা। এইটো অংকৰো তেনেকৈ 501 আৰু 503 আছে। 501ৰ পৰা 500লৈ মানে নিকটতম শতকৰ ঘৰত আছে 500, গতিকে 500 যোগ 1 = 501, আৰু 500 যোগ 3 = 503। আমি 500 দুটাক এক্স বুলি ধৰি দিওঁ, আৰু 1ক এ আৰু 3ক বি বুলি ধৰি সংখ্যাকেইটা ফৰ্মুলাটোৰ ঠায়ে ঠায়ে বহুৱাই দিয়াৰ পিছত x² আমাৰ অংকটো কেনেকুৱা আকৃতিৰ হ'লগৈ, x² + 1 + a + bx * a + b। x² মানে 500ক আমি স্কুৱেৰ কৰি দিওঁ, 5 × 5 = 25। ইয়াত দুটা শূন্য আছে। 500 স্কুৱেৰৰ অৰ্থ হ'ল 500 × 500। 500ক 500 পূৰণ কৰিলে আমি কিমান পালোঁ, 5 × 5 = 25, আৰু ইয়াত দুটা শূন্য আছে 5। এইবোৰ পূৰণ তোমালোকে সহজ নিয়মবোৰ শিকি ল'বা। ইয়াত 4টা শূন্য আছে, 4টা শূন্য দিলোঁ, 5 × 5 = 25। তাৰপিছত গোটেইকেইটা সংখ্যা যোগ কৰিলে আমি যোগফলটো পাবিগৈ ইমান। এতিয়া দিছে a + b² = a² + 2ab + b²। এইটো অভেদ ব্যৱহাৰ কৰি বৰ্গবোৰৰ মান উলিয়াবলৈ কৈছে। x + 5² এই অংকটোত আমি এইটোক a বুলি ধৰোঁ, xক a বুলি ধৰোঁ, 5ক b বুলি ধৰোঁ, তেতিয়া ই a + b² হৈ পৰিব। আৰু সেইমতে a² + 2ab + b² = a²
প্লাছ 5 আৰু 2 পূৰণ কৰিলে 10 তাৰ লগত x পূৰণ কৰিলে 10x 5 5 গুণ 25 500ক বৰ্গ কৰিবলৈ দিওঁতে আমি 500 যোগ 2 বৰ্গ উলিয়াইছোঁ। 4 সমষ্টি 8 ভাগৰ 1 বৰ্গ কৰিবলৈ দিওঁতে আমি যোগ কৰি লৈছোঁ 4 যোগ 8 ভাগৰ 1 সমান 4 সমষ্টি 8 ভাগৰ 1 হ'বগৈ। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি তোমালোকে অংকখিনি ভালদৰে চোৱা সহজেই বুজি পাবা। আজিলৈ ধন্যবাদ।